নমস্কাৰ, মই ডক্টৰ মৃদুল মালাকাৰ, ৰিচাৰ্চ মাইক্ৰ'বায়'লজিষ্ট অৰ্থাৎ গৱেষক অনুজীৱী। গৰমৰ দিন অহাৰ লগে লগে গৰমৰ পৰা পৰিত্ৰাণ পোৱাৰ বাবে প্ৰায়সকল ব্যক্তিয়ে আপোনাৰ এচি দিয়ে, আপোনাৰ ফ্ৰিজৰ পানী খায়, আইচক্ৰীম খায়, এই ধৰণৰ আমি নানা ধৰণৰ উপায় আমি অৱলম্বন কৰোঁ। আপুনি যদি অতিমাত্ৰা আপোনাৰ ফ্ৰিজৰ পানী খায় বা খুব ঠাণ্ডা পানী খায় বা খুব আইচক্ৰীম খায়, তেতিয়াহ'লে আপুনি সাৱধান হোৱা উচিত। আমি আজি আলোচনা কৰিম এই বিষয়ে। যদিহে এগৰাকী ব্যক্তিয়ে অতিমাত্ৰা ফ্ৰিজৰ পানী খায় বা অতিমাত্ৰা খুব চিল্ড ৱাটাৰ খায় বা ঠাণ্ডা পানী খায়, তেখেতে কি ধৰণৰ সমস্যা আহিব পাৰে বা তেখেতৰ কি ধৰণৰ অসুবিধা হ'ব পাৰে। আহক আজি আমি এই ভিডিঅ'টো আৰম্ভ কৰোঁ। অতিমাত্ৰা চিল্ড ৱাটাৰ খোৱাৰ ফলত বা অতিমাত্ৰা ঠাণ্ডা পানী খোৱাৰ ফলত এগৰাকী ব্যক্তিৰ ব্ৰেইন ফ্ৰিজ হ'ব পাৰে, অৰ্থাৎ অতিমাত্ৰা মূৰৰ বিষ হ'ব পাৰে। আৰু আপোনাৰ কি আমাৰ স্পাইনৰ যিবোৰ চেঞ্চিটিভ শিৰা আছে, সেই শিৰাসমূহ আমাৰ অতিমাত্ৰা ঠাণ্ডা পানী খোৱাৰ ফলত এই ঠাণ্ডা পানী বা অতিমাত্ৰা ফ্ৰিজৰ পানী আমাৰ ঠাণ্ডা কৰি দিয়ে। তাৰ ফলত ই ব্ৰেইনত আমাৰ প্ৰভাৱ পৰে, প্ৰত্যক্ষভাৱে ব্ৰেইনত প্ৰভাৱ পৰে আৰু ব্যক্তিগৰাকী মূৰৰ বিষত আক্ৰান্ত হ'ব পাৰে। আমাৰ অতিমাত্ৰা ঠাণ্ডা পানী বা ফ্ৰিজৰ পানী পেটৰ কাৰণে ক্ষতিকাৰক। অতিমাত্ৰা আমাৰ যিহেতু টেম্পাৰেচাৰ, বাহিৰৰ টেম্পাৰেচাৰৰ লগত আমাৰ ভিতৰৰ টেম্পাৰেচাৰ হঠাৎ ঠাণ্ডা হৈ যায় ফ্ৰিজৰ পানী খোৱাৰ লগে লগে। গতিকে কি হয়, ব্যক্তিগৰাকী বদহজম, পেটৰ বিষ, পেট কামুৰণি এই ধৰণৰ অসুবিধাসমূহ ভুগিব পাৰে, যিহেতু বাহিৰৰ টেম্পাৰেচাৰ বেলেগ বেলেগ হয়। আৰু আমাৰ আমাৰ নৰ্মেল হাৰ্টবিট ঢিলা হৈ যাব পাৰে। আমাৰ কি হয়, ভেগাছ যিবোৰ নাৰ্ভ আছে ঠাণ্ডা হৈ পিনে আমাৰ হাৰ্টবিট ঢিলা হৈ যাব পাৰে, নৰ্মেলতকৈ আপোনাৰ কম হৈ যাব পাৰে। কি হয়, ভেগাছ ভেইন হ'ল এবাৰ এটা কাৰ্নিয়েল ভেইন হয়। ই আপোনাৰ গলৰ পৰা আৰম্ভ কৰি আপোনাৰ হাৰ্ট, লাং, ডাইজেষ্টিভ ছিষ্টেম এই চব কণ্ট্ৰল কৰে। গতিকে আমাৰ কি হয়, হাৰ্টবিটতো ই প্ৰত্যক্ষ প্ৰভাৱ পেলায়। গতিকে লাঙতো প্ৰভাৱ পৰিব পাৰে, যিহেতু লাঙো কণ্ট্ৰল কৰে। গতিকে অতিমাত্ৰা আপুনি যদি ফ্ৰিজৰ পানী খায়, আপোনাৰ যদি অতিমাত্ৰা ফ্ৰিজৰ পানী খোৱা আছে, তেতিয়াহ'লে আপোনাৰ মূৰৰ বিষ আহিব পাৰে বা আপোনাৰ পেটৰ প্ৰব্লেম হ'ব পাৰে, হাৰ্টৰ সমস্যা হ'ব পাৰে, এনেকুৱা ধৰণৰ সমস্যাখিনি আহিব পাৰে। গতিকে আপুনি অতিমাত্ৰা নাখাব, নিয়মিত আপুনি ফ্ৰিজৰ পানী খাব পাৰে। আজিলৈ এইখিনি। পৰৱৰ্তী পৰ্যায়ত আকৌ এটা বেলেগ বিষয়লৈ আপোনাক প্ৰস্তুত হ'ম। ধন্যবাদ, নমস্কাৰ।